বাহিৰৰ পৰা অলপ দেখুৱাইছোঁ, চাই লওক। গাড়ী যাবলৈ দিয়া নাই, দেখিছে বান্দৰ গালে। হেল্ল' ফ্ৰেণ্ড, আপোনালোকক সকলোকে ধ্ৰুৱ মানৱ ব্লগলৈ স্বাগতম জনাই আজি ব্লগটো আৰম্ভ কৰিব লৈছোঁ। ব্লগটো চাই যদি ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি নেঘেটিং গৈ আছোঁ, নেঘেটিং গৈ তাত কি কি কৰোঁ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো চাই আমি এতিয়া ৰাস্তাই গৈ আছোঁ আৰু আধা ঘণ্টামান লাগিব ইয়াৰ পৰা গৈ পোৱা মানে। ফ্ৰী ৰাস্তা পাইছোঁ কাৰণে অকণমান স্পীডত গৈছোঁ বাৰু। আমাৰ ৰাস্তাটো বহুত বন্ধ হৈ গ'ল। এয়া নেঘেটিং মন্দিৰ পাইছোঁহি, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই দিব। বান্দৰ এয়া বান্দৰ ধেৰ। মোবাইল লৈ টানি নিয়ে নি আকৌ? নাই, মোবাইল টানি নিয়ে, হাতত কিবা নিলেহে দিগদাৰ। কোৱা। হাই ফ্ৰেণ্ডছ, অলপ দেৰি হ'ল অহা দেৰি হ'ল কাৰণে আজি চাকি গছো জ্বলাব নোৱাৰিলোঁ এই মন্দিৰত। তথাপি বাহিৰৰ পৰা সেৱা জনাইছোঁ বাৰু। আপোনালোকক এয়া বাহিৰৰ পৰাই অলপ দেখুৱাইছোঁ, চাই লওক। বাহিৰত মানুহ আছে। কিহৰ কাৰণে ৰখাইছিলে অকণমান কৈ দিব নামটো? নেঘেৰিটিং নামটো এতিয়া সঠিকে ক'বলৈ গ'লে আগত নেঘেৰিয়াল চাই বাস কৰিছিল, সেইটো কাৰণে নেঘেৰিটিং। আৰু এনেই কিমান চনত স্থাপিত কৰা হৈছে? সেইটো 1751 পৰা 1769। ধন্যবাদ। অনুমান লিখা আছে, বনোৱা আহোমৰ দিনৰ ধন্যবাদ জনোৱাৰ কাৰণে। ধন্যবাদ। বান্দৰ বহুত বান্দৰ ন? বহুত বান্দৰ। আমাৰ চাকি দিবলৈ আহিছিলোঁ, চাকি গেটখন কিন্তু বন্ধ, কিন্তু চাকি আমাৰ কপাল দিবলৈ বেয়া আজি। কপাল বেয়া। কিন্তু চাকিটো আপোনাৰ গেটত থ'ম বুলি লওঁতে বান্দৰে থপিয়াই লৈ গুচি গ'ল। সেইটো এটা উপায় নাই, তেওঁলোকে খোৱা বস্তু বুলি ভাবি থপিয়াই লৈ গ'ল। ইয়াতে আজি ভিডিঅ'টো সামৰণি কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লাষ্টত বেল বটনটো দবাই দিব, আমাৰ যিকোনো ভিডিঅ' দিলে আপোনালোকে যেন সোনকালে পায়। তেন্তে আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।